নমস্কাৰ মই মিলন শৰ্মা এটা অন্য ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি মই আহিছোঁ চাৰগাঁও খৈৰাবাৰীৰ অৱস্থিত চাৰগাঁও গাঁৱলৈ আৰু আজি আপোনালোকক এটা বেলেগ বস্তু এটা দেখাম বুলি ভাবিছোঁ আহক সেইটো বিষয়ে মই বিশেষ নলেজ নাই কিন্তু আপোনালোকক ইয়াৰে যিজনে এই বস্তুটো মানে আৰম্ভ কৰিছে সেইটোৰ বিষয়ে তেখেতৰ পৰা আমি অলপ জানি লওঁ এৰী পলু কেনেদৰে পোহপালন কৰা হয় তেখেতে আমাক জনাব আৰু আমি সদায় ব্যৱহাৰ কৰি থকা এৰী কাপোৰ আপোনালোকক ক'ৰ পৰা হয় তাৰে আপোনালোকক অলপ দেখুৱাওঁ কেঁচুৰ গছৰ পাত আৰু এৰা আমাৰ যিটো বস্তিত এৰা পোৱা যায় এৰা খেতি কৰা হয় হয় এইটো এতিয়া এৰা গছৰ পাত নেকি এইটো কেঁচুৰ হয় 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 আচ্ছা 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 আৰু এতিয়া আপুনি কিমানমান এইবাৰ মানে লগাইছে এইবোৰ এইটো 60 গ্ৰাম কণী আছিল তাৰ ভিতৰত এতিয়া 60 গ্ৰাম কণীত হ'ব লাগে 20,000 25,000 কুপন হয় এতিয়া চব মানে হেৰি উঠিছে এতিয়া মাইকেট উঠিছে হয় এতিয়া কিছুমান পক্ষী আৰু কিছুমান মানে কুপন বান্ধো এইটো এতিয়া বৰ্তমান পকা নাই অহাকালি এইবিলাক কুপন বান্ধব লাগে হেৰি হ'ব এইটো পকিব আৰু পকাৰ পাছত কি হ'ব পকাৰ পিছত সেইটো আৰু বিক্ৰী কুপনবিলাক নি সূতা কাটব তাৰ সেই মানে ইয়াৰ পাছত যিটো আমাৰ মানে সূতাৰ ৰোল হয় সেই বস্তুটো মানে ইয়াৰ পৰা উৎপন্ন কৰে ইহঁতে আমি এইটো পোহোঁ সূতা আমি নাকাটো হয় আমি কুপন হিচাপে বিক্ৰী কৰোঁ হয় 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 আৰু তেওঁলোকে নি সেইবিলাক হেৰি কৰে আচ্ছা এতিয়া মানে এই বস্তুটোতো একচুৱেলি আমি চিনিয়ে নাপাওঁ আৰু বিশেষ কৰি আমি এইবোৰ দেখাই নাপাওঁ আপোনালোকৰ ইয়াতে কিমানজন মানুহে এই খেতি মানে এই পলু পোৱালিটো লগায় এইটো আমাৰ গাঁৱত প্ৰায় গাঁৱত 2-এজন এনেকৈ কৰে হয় তাৰপিছত এইটোৰ পৰা এতিয়া আপোনালোকে এই মানে কি মানে ইয়াৰ পৰা কি কাপোৰ বনোৱা হয় যিটো আমাৰ এণ্ডি চাদৰ সেইটো আৰু বাকী তাৰ পৰা কিছুমান তাৰমানে বিদেশত বেলেগ বেলেগ বস্তু বনায় এইটো মানে এৰী চাদৰ বনাব এৰী জাতীয় যিকোনো কাপোৰ বনোৱা হয় আৰু তাৰ কাৰণে আপোনালোকে এইটো হেৰি কৰি আছে আৰু সেই হিচাপে এওঁলোকৰ মানে এই পলুবোৰৰ কাৰণে এই খাদ্য ক'ৰ পৰা আনে আপুনি খাদ্য মোৰ এখন বাগান আছে হয় ঘৰৰ ওচৰতে এখন বাগান আছে বাগানৰ পাতখিনি পাওঁ বেলেগৰ পৰাও আনো হয় বেলেগৰ গাছ আছে বেলেগৰ পৰা আনো কিনি আনো হয় 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 এনেকৈ তাৰমানে আকৌ পাত আকৌ এতিয়া দিব লাগিব এতিয়া পাতটোতো শেষে হৈছে পাত দিয়ে থাকিব লাগে হয় নেকি অঁ তাৰমানে এনেকৈ পাতবোৰ বান্ধি দিব লাগে আৰু কিন্তু আপোনালোকৰ যথেষ্ট কষ্ট হয় ইয়াত কিবা এনে আপোনালোকে চৰকাৰী কিবা মানে সহায় সহযোগিতা পাইছে নেকি বাৰু চৰকাৰৰ পৰা নোপোৱা নাই পাইছোঁ ঘৰ পাইছোঁ হয় এই ঘৰটো মানে চৰকাৰৰ পৰাই পাইছে নেকি আচ্ছা আৰু ঘৰ পাইছোঁ তাৰপিছত ট্ৰেইনিঙৰ এইবিলাক হেৰি পাই পইচা হাজিৰা হিচাপে দি দিয়ে ট্ৰেইনিঙৰ মানে পইচাৰ এটা পায় আৰু এতিয়া মোৰ ছোৱালীজনীয়ে এয়া সূতা কটা ট্ৰেইনিং লৈ আহিছে যে অঁ আৰু মানে এইবোৰ যিটো আপোনাৰ মানে ইয়াৰ পৰা এৰী উৎপন্ন হ'ব এইটো চৰকাৰক দিয়া হ'ব নে মানে চৰকাৰ মানে অফিচৰ লিংকত আছে কিবা তাৰপিছত বাহিৰৰ বেপাৰীতো দিয়া হয় তাৰমানে আচ্ছা 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 ঠিকে আছে এইবোৰ মানে একচুৱেলি আমাৰ সমাজৰ পৰাতো মানে নাইকিয়া হ'বই ধৰিছে কাৰণ আজিকালি আধুনিকতা বহুত প্ৰভাৱ পৰিছে হোৱাৰ ফলত মানে এইবোৰ আমিতো আজি এইবোৰ দেখাই নাছিলোঁ সেইকাৰণে দেখিলোঁ আপোনালোককো দেখালোঁ আপোনালোকে যদি ভাল পায় তেতিয়া ইয়াৰ কমেণ্ট কৰিব আৰু ভাল পৰামৰ্শ দিব লাষ্টত আপোনাৰ পৰা এটা কথা জানিব বোলে আপোনাৰ নামটো জানিব ইচ্ছা থাকিল হয় নমস্কাৰ মোৰ নাম তৰুণ শৰ্মা গাঁও হ'ল চাৰগাঁও আৰু থানা বা খৈৰাবাৰী এলেকাৰ মানুহ হয় 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 ঠিক আছে ধন্যবাদ এইখিনি আপোনাৰ পৰা বহুত নজনা জানিলোঁ আৰু দেখা নাছিলোঁ যদি আপোনালোকৰ দ্বাৰাই এইবোৰ দেখাব পাইছোঁ আৰু আমাৰ
মানে যিসকলে চাই আছে তেওঁলোককো দেখাব পাৰিছোঁ, তাৰ কাৰণে বহুত ধন্যবাদ। এইবোৰ পলু পুহিবৰ কাৰণে গছৰ ঠানিবোৰ কাটি নিয়া হ'ল। এইটো কৰঙা গছৰ পাত হয়, এইটো পলুৰ মেইন খাদ্য, কিন্তু এওঁলোকৰ এই গছবিলাকৰ অলৰেডি সকলো পাত লৈ গুচি যোৱা হৈছে। এতিয়া অকল গাছকেইডালহে আছে, হোৱাই নাই। বৰষুণ দিলে পাত আহিব।